হেল্ল' এভৰিৱান, স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজি মই ঘৰত ৰান্ধনি। এতিয়া ভাত পানী বনাব লাগিব। এয়া হৈছে মোৰ বিলয় লোৱা হৈ গ'ল। এতিয়া চাউলকেইটা ধুনীয়াকৈ ধুই ল'ম। চাউল ধোৱা হৈ গ'ল। এতিয়া কুকাৰটো গেছত বহাই দিম। তাৰপিছত কিবা এখন আঞ্জা বনাব লাগিব, ভাজি আঞ্জা। চাওঁ কি বনাওঁ। এই গাইছ, এটা কথা কবিচোন, এই কুকাৰত যেতিয়া মানে আমি বনালে চাউলকেইটা ধুই অনাৰ পিছত পানী যেতিয়া দিওঁ, পানী দিওঁতে আজিও এনেকৈ আঙুলি দি জোখা নাই। এতিয়া কুকাৰটো বহাই দিলোঁ। নেক্সট চাওঁ, দেউতাই কিবা চব্জি অলপ কাটি থৈ দিছে, কি বনাব লাগে আৰু চাই লওঁ। দেউতাই ধুনীয়াকৈ পিঁয়াজ আৰু পানীলাও আলু এনেকৈ সৰু সৰুকৈ মিহি মিহিকৈ কাটি থৈ দিছে। এতিয়া কেৱল মাথো মই বনালে হ'ল। এতিয়া মই বনাম, চাওঁ কি কৰোঁ। এতিয়া সৰুকৈ কেৰাহী এটা বহাই দিছোঁ। দেউতাই কৈছিলে যে দুটামান ধৰণৰ মাছ আছে, এতিয়া সেই মাছকেইটা প্ৰথমে ফ্ৰাই কৰি লওঁ। আছে চাই লওঁ। দুটামান আছে বাৰু, মাছ দুটামান আছে, শিঙৰা আৰু পুঠি মাছ, লগত আছে দুটা মোৱা মাছ। ঠিক আছে বাৰু, হৈ যাব, দুটামান হৈ যাব। তাহলে কেৰাহী গৰম হৈ গ'ল। এতিয়া তেল গৰম হৈ গ'ল। এতিয়া ধুনীয়াকৈ ইয়াতে মাছ দি দিম ফ্ৰাই কৰাৰ কাৰণে। ভাত হৈ গ'ল। এয়া কেৰাহী গৰম হৈ গ'ল, মাছ ভাজা হৈ গ'ল, ভাত হৈ গ'ল। এতিয়া আঞ্জা এখন বনাম। এই পানীলাও আৰু সৰু সৰুকৈ আলু কাটি থৈয়ে দিছে দেউতাই ইতিমধ্যে, সেইখিনিকে এতিয়া বনাম। হ'ল, এতিয়া দি দিম পিঁয়াজ আলু জলকীয়া। পেষ্ট ভাজা হৈ গ'ল। এতিয়া ইয়াত অসমত আপেলৰ খেতি বেছিকৈ নহয় কাৰণে নিউটনৰ দৰে মানুহ আমাৰ অসমত জন্ম হোৱা নাই। আৰু অসমত সৰিয়হৰ খেতি বহুত বেছিকৈ হয়, যাৰ কাৰণে অসমত তেল মৰা মানুহৰ অভাৱ নাই। আৰু অলপ আগতে যিখিনি মিঠাতেলেৰে মই মাছখিনি ভাজিলোঁ, এতিয়া সেই তেলখিনিৰে মই এতিয়া আঞ্জা বনাম। মানে মাছত তেলে দিয়ে মাছ ভাজিম, মানে তেনেকুৱা আন কথা আৰু মাছৰে আঞ্জা বনাম। এতিয়া আমি হালধি গুড়া থোৰামান এড কৰি দিম। এতিয়া আহিছোঁ বাৰীৰ পিছপিনে নৰসিংহৰ পাত ছিঙিবলৈ। ইয়াৰ নৰসিংহ, ইয়াৰ দুটামান পাত ছিঙি লওঁ। নৰসিংহৰ পাত লৈ ল'লোঁ। এতিয়া নৰসিংহৰ পাত দুটামান ইয়াত দি দিম। আঞ্জা ধুনীয়া উতল আহি গৈছে। এতিয়া ইয়াত মই মাছকেইটা এড কৰি দিম। ভাত আঞ্জা বনোৱা হৈ গ'ল। এতিয়া চালাড এখন বনাম। চালাডৰ কাৰণে লৈছোঁ তিয়ঁহ এটা, বিলাহী লৈছোঁ আৰু পিঁয়াজ লৈছোঁ। এতিয়া এইখিনিক চিপছকৈ কাটিম, আৰু মই চিপছ কৰি খাই মই বহুত বেছি ভাল পাওঁ। এয়া চিপছ কৰিয়ে বনাম। আৰু এয়া মোৰ হৈ গ'ল খাবলৈ। এতিয়া এসাঁজ লৈ ল'লোঁ, এতিয়া জুতি লগাই খাম। আৰু আজিলৈ ইমানে, বাই বাই।